দিনটো খুবকৈ ব্যস্ততাই হৈ থাকিলোঁ মানে মাহঁতৰ ঘৰতো গৈছিলোঁ প্ৰথম নৱবৰ্ষৰ দিনাখনেই এওঁ নাছিলে ভাবিলোঁ নৱবৰ্ষৰ প্ৰথম দিনতে মাহঁতৰ ঘৰৰ পৰা আহোঁ দিনটো তেনেকৈ ব্যস্ততা হৈ থাকিলে ভিডিঅ' বনোৱাই নহ'ল গধূলি এওঁ আহি পোৱাত আমি আগদিনাখনো নিৰামিষ খাইছিলোঁ যিহেতু মঙলবাৰ আছিলে ভাবিলোঁ কি 1 জানুৱাৰীৰ দিনাই আমি ধুনীয়াকৈ খানা খাওঁ সেইবুলি বাইদেৱে ধুনীয়াকৈ চাহ বনালে আৰু আমি ধুনীয়াকৈ চাহ তাহ খাই লৈ পিনে খানাৰ প্ৰস্তুতি চলাইছোঁ যেহেতু 31ৰ দিনাখন আমি নিৰামিষ খাইছিলোঁ এওঁ নাছিলে আমাৰ মঙলবাৰে নিৰামিষ খাওঁ সেইকাৰণে এয়া 1 জানুৱাৰীৰ দিনাখনি আমাৰ ঘৰত ধুনীয়াকৈ খানাৰ আয়োজন কৰিছোঁ সকলোৱে লগ হৈ পিনে যেতিয়া খানা এটা খোৱা যায় মানে সকলোৱে লগ হৈ পিনে ভাত এসাঁজ খোৱা যায় সেই ভাত সাঁজৰ আমেজটোৱে খুব বেলেগ হৈ যায় নহয় জানো তেনেকুৱা বুলিয়ে ভাবোঁ বাহিৰত আপুনি বিভিন্ন ৰকমৰ বস্তুৱে খাব পাৰে কিন্তু ঘৰৰ মানুহৰ লগতে যদি এসাঁজ আপুনি নিমখ তেল বা যেনেকৈ ভগৱানে মিলাই তেনেকৈ খাবলৈ পায় সেইটো খুব কম সময়ৰ মানে খুব মূল্যৱান বস্তু নহয় যে সেইটো হ'ব নোৱাৰে নহয় জানো এয়া আমি ধুনীয়াকৈ চাহ খাই পিনে মাহঁতো আহিলে মাও আহিলে ধুনীয়াকৈ সিহঁতেও ধুনীয়াকৈ প্ৰথমতে চাহ খাই লৈছে যিহেতু চাহ মেইন নহয় জানো ঠাণ্ডা গৰমেই হওক চাহটো লাগিবই অকণমান সুখ অকণমান ফূৰ্তি এইবোৰ জানি সময়বোৰ ঘূৰি আহিব কেতিয়াও নাহে আৰু সকলোকে ভিডিঅ'ৰ জৰিয়তে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আশা কৰোঁ এই বছৰটোৱে যেন আপোনালোকৰ জীৱনলৈ সুখে ভৰি যায় দেই সকলোৰে মুখত হাঁহি বিৰঙাই থাকে এয়া আশা কৰিলোঁ বাকী খানি যোগাৰ যিহেতু দাদাহঁতে বনাব সেইকাৰণে আমি যা যোগাৰখিনি কৰি দিলোঁ মাও আহিছে ধুনীয়াকৈ মায়ে কথা পাতি আছে আমিও অকণমান ৰেডি চেডি কৰি দি আছোঁ যিহেতু বনোৱা কৰ্মটো আমাৰ নহয় দাদাহঁতে বনাব বা এওঁলোকে বনাব সেইকাৰণে এয়া চাওক আমাৰ চিল্লাৰ পাৰ্টিবোৰ গোটেই একদম ৰেডি হৈ আছে খানা খাবলৈ খুব ফূৰ্তি যেতিয়া ঘৰত এটা কিবা প্ৰগ্ৰেম পাতে বাচ্চাবোৰ খুব বেছিয়ে ভাল পায় খুব আগ্ৰহী হৈ থাকে মানে কেতিয়া খানা খাব কেতিয়া কি ফূৰ্তি কৰিব সেইবোৰ যিয়ে নহওক সিহঁতৰ লগতো আমাৰোতো বহুত ফূৰ্তি নহয় জানো ঘৰটো বনাই খায়েই থাকোঁ কিন্তু বাহিৰত এনেকৈ চোতালত বনাই খালে কিবা এটা বহুত ভাল লাগে কিয় বা নাজানো এয়া চাওক মাও আহিলে মাতো মই যে বিয়া কৰি আছোঁ এয়া মাতোৰে ভণ্টিৰ বিয়া আপোনালোকে সকলো আশীৰ্বাদ কৰিব দেই তাইৰ বিয়াখন যেন ভালে ভালে হৈ যায় আৰু চাওক গোটেইকেইজন লগ হৈ পিনে আমি কথা পাতি আছোঁ যিহেতু মনৰ উইণ্টাৰ ভেকেশ্যন আছিলে কাইলৈ আকৌ গুৱাহাটীলৈ উভতিব লাগিব ৰাতিটোৱে আছোঁ অকণমান বেয়াও লাগে ঘৰটো এৰি আহিলে উপায়ো নাই সেইকাৰণে ধুনীয়াকৈ বোলো এসাঁজ ৰাতি আজি খাই লওঁ ভালদৰে আকৌ কাইলৈতো নিজৰ কৰ্মৰ ব্যস্তৰ কাৰণে সকলোৱে দূৰে থাকিবই লাগিব আনপিনে জিতা আৰু আনভি তেওঁলোকেও ধুনীয়াকৈ আহি পালে যিহেতু আমি একেলগে খানা খোৱা কথা আছিলে জিতাই বহুত বেছি চিপছ আৰু চকলেট লৈ আহিলে মই সিহঁতক গোটেইকেইটাকে ভগাই দিলোঁ খাবলৈ যিহেতু চকলেট আৰু চিপছ খাই পিনে চববোৰে ভাল পায় ময়ো ভাল পাওঁ দেই চাওক তাইকো মই চাহ নাখায় বুলি ক'লে অকণমান এটা মিঠাই খাবলৈ দিলোঁ যিহেতু নৱবৰ্ষৰ প্ৰথম দিনাখনে আহিছে মোৰ মিঠা নকৰিবনে সেইটো হ'ব নোৱাৰে দেই ধুনীয়াকৈ মিঠাই এটা খুৱাই দিলোঁ আনপিনে দাদা বনোৱাত ব্যস্ত হৈ গৈছে মাছখিনি হৈয়ে গৈছে বোলো এয়া বনাই আছে হাঁহৰ মাংস খুব ধুনীয়া বনাই দেই দাদাই আমাৰ উৰুকাটো আমি মানে এনেই সহায় কৰি দিওঁ মানে বনোৱাখিনি দাদাই আনপিনে যিহেতু খানা পাতিছোঁ বিহু নানাচিম সেইটোতো হ'বই নোৱাৰে ইমনজনীটো আৰু মোৰ নাচনীয়ে হয় সৰুৰ পৰাই নাচি থাকি খুব ভাল পায় অকণমান গান শুনিলে হ'ল তাইৰ নাচা ষ্টাৰ্ট আমি গোটেইকেইটাই ভাবিলোঁ যে নাচিবলৈ অকণমান ষ্টাৰ্ট কৰোঁ খানা বুলি কৰিলে নাচে নাথাকিব সেইটো হ'ব নোৱাৰে ন আৰু গোটেইকেইটা লগ হৈ পিনে এনেকৈ নাচিলে মানে খুব এটা বেছিয়ে ভাল লাগে ভাবিলোঁ কি এপাক সকলোৱে নাচেই দিওঁ যিয়ে নহওক সৰু মইনাহঁতে নাচিবলৈ আহিল আৰু ভিনিয়েক নাহিবনে সেইটো হ'ব নোৱাৰে এওঁ কিন্তু আমাৰ নাচাত কম নহয় এপাক সৰু মইনাহঁতৰ লগত লগাই দিলে নাচি খুব ভাল পায় আৰু নাচি বেয়া পোৱা মানুহ চাগে কোনো নায়েই হয়নে নাই ক'বচোন কমেণ্টত সকলোৱে এনেকৈ দুদিনীয়া জীৱনটোত জানেনে হাঁহি ধেমালি ফূৰ্তিৰে উৰাই দিব লাগে আজি আছোঁ কালি নাই কিন্তু থকা সময়খিনি যেনে খুব মূল্যৱান খুব মানে যিখিনি সময়ত আমি আছোঁ আমি নিজেও হাঁহোঁ আৰু আনকো হাঁহিবলৈ দিওঁ এইখিনিয়ে খুব প্ৰিয় দেই মই ভাবোঁ তেনেকৈ সকলোৱে নিজে সকলোৱে যেনেকৈ যি আছে হাঁহি থাকক আৰু আনকো হহুৱাক এইটোহে জীৱন এতিয়া নহয় জানো যিতাক কৈ আছোঁ নাচিবলৈ আহা তাই আকৌ নাচিবলৈ অকণমান টানে বেজিয়ে নহওক মাজে কঁকালখন ভাঙিছে বাৰু নাচিবলৈ এইপিনে মাতোক চাওক ভালদৰে নাচিছে বিয়া যে নাচি লৈছে আৰু পিছততো আৰু কঁকালত মানে কঙালী বান্ধিবই লাগিব মানে কইনা হোৱাৰ পিছত অকণমান দায়িত্বটো বেছি হৈ যায় সেইটোৱে কৈছোঁ আৰু ছোৱালী অৱস্থাৰ আৰু কইনা অৱস্থাৰ
খুব অকণমান নহয় বহুত ভালেখিনি ডিফাৰেঞ্চ বেয়াও লাগিছে তাই গুচি যাব বিয়া হৈ পিনে এইপিনে ফূৰ্তিও লাগিছে তাইৰ বিয়া এইপিনে বেয়াও লাগিছে আমি 4জনী ছোৱালী জানে সৰুৰ পৰাই ইমান ধুনীয়াকৈ ডাঙৰ হৈছোঁ নহয় মানে গোটেইকেইজন লগ হৈ পিনে গমেই নাপালোঁ কোনে কেতিয়া ডাঙৰ হ'লোঁ এতিয়া আমি দুজনী বিয়া হৈছোঁ ইহঁত দুজনী আছে এতিয়া মাতো যাব খুবকৈ বেয়া লাগি আছে বিয়া কৰোঁতে বিয়া আহিয়ে পালে বিয়াখন হৈ গ'লে খুব ভালো লাগিব কিন্তু খুব দুখো লাগিব ভণ্টি আমাৰ বছৰৰ পৰা মানে অকণমান দূৰত যাব যিয়ে নহওক যিটো সংসাৰৰ নিয়ম আমিতো কৰিবই লাগিব ভাবিছোঁ সকলোৱে নাচি আছে যেতিয়া মই এপাক বিহু নাচিও দিওঁ বিহু শুনিলে নাচিব ভালদৰে নাজানো তথাপিও বিহু কিন্তু নাচিবলৈ এৰি দিয়াত নাই দেই যিহেতু অসমীয়া হয়নে নাই বিহু শুনিলে আমি নাচিমেই য'তেই নহওক নাচিম বাছ এয়া অকণমান নাচ ধেমালি হাঁহি পুথি কথাৰ মাজতে আমি ৰাতিটো ভালদৰে কটাই আছোঁ 1 তাৰিখৰ ৰাতিটো দিনটো যিহেতু আমি ব্যস্ত আছিলোঁ সকলোৱে নিজৰ কামত ব্যস্ত সেইকাৰণে ৰাতিটোৱে আমাৰ খানা ষ্টাৰ্ট মাংস ভাজি হৈ গৈছে সেইকাৰণে চিল্লাৰ পাৰ্টি বহি গৈছে মাংস ভাজি খোৱাৰ কাৰণে তাৰপিছত ভাতো ৰেডি হৈ গৈছে ঠাণ্ডাৰ ভাত যেতিয়া দেৰি নকৰি গৰম খুৱাই ভাল বুলি ইমন আৰু বুবুকো খুৱাই দিলোঁ তাৰপিছতে আমি ডাঙৰকেইজন মানে বাচ্চাকেইজনক খাবলৈ দিলোঁ সিহঁতে খোৱাৰ পিছতহে আমি খাবলৈ পাৰিম নহয় জানো এয়া আনভি ধুনু আৰু মন ধুনীয়াকৈ খাই আছে সিহঁতে খোৱাৰ পিছতে আমি খাবলৈ পাম মানে বাচ্চাকেইটা আগতে খাই ল'লে ভাল নহয় জানো সিহঁতে খালেহে আমাৰ ভাল লাগিব তাৰপিছত মাটোৱে খালে আৰু ইপিনে ইমন আৰু বুবুক চাওকচোন বগা ভাত লৈ পিনে সিহঁতেও ধুনীয়াকৈ খানাৰ জুতি লৈ আছে সিহঁতকো প্লেটত ভাত লাগে তাৰপিছত যিয়ে নহওক খানাটো খাইছে যেতিয়া সিহঁতক খাবই লাগিব ন সিহঁতকো প্লেট এখনত ভাত উলিয়াই দিছোঁ এয়া মাটো ধুনীয়াকৈ হাঁহৰ মাংসৰ জুতি ছাগলী মাংসৰ জুতি মাছৰ কালিৰ জুতি লৈ আছে দেই কেনেকুৱা পালে ৰাইজ আনপিনে ময়ো ভাবিলোঁ নৱবৰ্ষৰ প্ৰথম কাঁহীখন ময়ো লৈ লওঁ এয়া মাছৰ কালিয়া লৈছোঁ হাঁহৰ মাংস আৰু কি আৰু গৰম টেষ্টি ভাতখিনি খাই দিওঁ দেই ৰাইজসকল ভিডিঅ'টো কেনেকুৱা পালে জনাব প্ৰথমৰ পৰা শেষলৈ সকলোৱে চাব আৰু মোৰ ভিডিঅ'বোৰ সকলোৱে লাইক কমেণ্ট কৰিছোঁ বাইদেউ আৰু জিতা ধুনীয়াকৈ ভাত খাইছে আমি এনেকৈয়ে ৰাতিটো পাৰ কৰিলোঁ খুব ভাল লাগিল খোৱাৰ পিছত যে বাচন ধোৱা পৰ্বটো সেই পৰ্বখিনিও কৰি আছোঁ দেই যিটো নহ'লে নহ'ব আকৌ চাফ চিকুণটো ৰাতি কৰিবই লাগিব খাইছোঁ যেতিয়া ধুনীয়া বইজ পাৰ্টি বহিছে খাবলৈ সিহঁতে দেখিছেনে মাজতে লৈ লৈছে হাঁহৰ মাংস আৰু ছাগলী মাংস মাছ তেনেহ'লে আমি এয়া একজনীৰ নিশাটো এনেকৈ কটালোঁ আপোনালোকে কোনে কি কৰি কটালে আমাক জনাবলৈ নাপাহৰিব আমাৰ কিন্তু খুব ভাল লাগিল দেই আৰু সকলোৰে এই বছৰটো জানো শুভ হয় তাৰে কামনাৰে এৰিলোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু সকলোৱে কমেণ্ট কৰিব বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'বোৰত সকলোৱে এনেকৈ মৰম দি থাকিব দেই টেক কেয়াৰ তাৰপিছতে মানে কাম চাম কৰি ভাগৰি লাগিলে ৰাতি আৰু শুবলৈ গ'লোঁ টাটা দিলোঁ সকলোৱে কথা পাতি মানে ৰখি আছে আৰু এতিয়া ঘৰলৈ যাব মই আপোনালোকক গুড নাইট দিলোঁ কেনেকুৱা পালে ভিডিঅ'টো ক'বলৈ নাপাহৰিব আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত